নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু লগতে লক্ষী পূজাৰ শুভেচ্ছা জনাইছোঁ। সকলোৰে ঘৰ যাতে ধনে মানে ভৰি পৰক, অভাৱ অভিযোগবোৰ নাইকিয়া হওক আৰু সকলোৰে মংগল হওক তাৰে কামনা কৰিছোঁ। বহুতে জানে বাৰু, কিন্তু বহুতে নাজানেও যে আমি যৌথ পৰিয়ালত থাকোঁ। তেন্তে ব'লকচোন এই ভিডিঅ'টোৰ জৰিয়তে আমি চাওঁ আমাৰ বুইতা, খুৰী, মাহঁতে কেনেদৰেনো লক্ষী পূজা উদযাপন কৰে। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাটো পিছে মোৰ বৰ এটা ভাল নগ'ল। লক্ষ্মী পূজা, দেৱালী এইবোৰ বুলি ক'লেতো ঘৰত চাফ চাফাই থাকেই। শুই উঠিয়ে মই ঘৰ মুচিব লগা হৈছে। মায়ে বাৰু ঘৰটো সাৰি দিলে। অৱশ্যে মাৰ গাটো অলপ বেয়া, নহ'লে সৰু সুৰা কামত আনক খাতিৰেই নকৰে। এয়া বুইতাই সন্ধিয়া পূজাৰ কাৰণে মাহ প্ৰসাদ তিয়াইছে। তেওঁৱেই হৈছে ঘৰৰ মূল মানুহ। তেওঁ অৱশ্যে গম নাপায় যে মই তেওঁক ভিডিঅ' কৰি আছিলোঁ। তেওঁ গম নোপোৱাকৈ মই মনে মনে তেওঁৰ লগত কথা পতাৰ চলেৰেহে তেওঁৰ ভিডিঅ' কৰি আছিলোঁ। ব'লা এতিয়া আমি আমাৰ ঘৰৰ আটাইতকৈ টিকলিজনীৰ লগত অকণমান খেলি লওঁ। মোৰ নিজে মোক খোৱা গৈছেগে। ঝুম কৰি ঘৰটো ঘূ কেনেকুৱা লাগিছে ঘূৰি? আৰু ডাঙকে চৈতে আৰু যোৱাত এইফালে কি কৰিছে? এইফালে গুণ্ডা 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 ঐ গুণ্ডা 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 কি হ'ল? এইকেইটা হৈছে আমাৰ ঘৰৰ চৈতান। বৰ দুষ্ট ইহঁত। মোক এনি টাইম জোকাই থাকে, মোৰ লগত কাজিয়া কৰি থাকে। কিন্তু সৰু হোৱাৰ কি ফাইদা? ভুল সিহঁতি কৰিলেও গালি সদায় মইহে খাব লাগে। ঘৰৰ বাকীবোৰ মানুহৰ মতে মোৰ বোলে লাজ নাই, সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীকেইটাৰ লগত মই কাজিয়া কৰি থাকোঁ। এয়া হৈছে মোৰ মাজু খুৰী। সন্ধিয়া শৰাই দিবৰ কাৰণে তেওঁ প্ৰসাদ ধুই আছে। সন্ধিয়া হোৱাৰ লগে লগে মাহঁতে নিজৰ নিজৰ পূজাৰ থালি এনেদৰে সজাই লৈছে লক্ষ্মী দেৱীক পূজা কৰিবৰ কাৰণে। এয়া বুইতা আৰু মই বাৰীত চাকি লগাইছোঁ। আৰু এই আমাৰ ভঁৰালতো চাকি দিয়া হৈ গ'ল। আৰু এই ভাগ হৈছে আমাৰ গোঁসাই ঘৰ, য'ত পুৱা গধূলি সদায় ঘৰৰ মংগলৰ কাৰণে বুইতাই চাকি বন্তি জ্বলায়। এতিয়া মাহঁতেও লক্ষ্মী দেৱীৰ পূজা অৰ্চনাৰ কাৰণে চাকি বন্তি ধূপ ধূনা জ্বলাইছে। লগতে মনৰ ভাৱ, আশা আকাংক্ষা আদি লক্ষ্মী দেৱীৰ আগত অৱগত কৰিছে। আৰু এয়া হৈছে আমি প্ৰাৰ্থনা কৰি থকাৰ কিছু মুহূৰ্ত।
চবে খালি দিম বেলেগ মা খুৰীহঁতে আজি মিলাই মিলাই হালধীয়া ৰঙৰ চাদৰ মেখেলা পিন্ধি লৈছে। এয়া কাম কৰিছো বুলি প্ৰমাণ দেখাবলৈ হেতা নচুৱাই আছে। একদম গোন্ধত আমোলমোলাই আছে। আৰু এয়া প্ৰসাদ খাই ভাল পোৱা পম্পী খুৰীয়ে প্ৰসাদ নোখোৱাকৈ প্ৰসাদৰ গোন্ধ পাই গ'ল। সৰু খুৰীয়ে এয়া পায়স বনাই আছে। এতিয়া খুৰীহঁতে প্ৰসাদ ভাগ কৰি আছে। প্ৰসাদ বাৰু প্ৰতিটো পূজাতে থাকে, কিন্তু এটা স্পেচিয়েল বস্তু আছে যিটো কেৱল লক্ষী পূজাতহে বনোৱা হয়। কিন্তু কেৱল কিয় লক্ষী পূজাতহে বনোৱা হয় সেইটো মই নাজানো, কিন্তু খাবলৈ বহুত টেষ্টি হয়। আৰু সেইটো বস্তু চিৰা, চেনি আৰু নাৰিকল দি বনায়। আৰু সেই বস্তুটো হৈছে এইটো। এয়া আমাৰ পায়সো খাবৰ কাৰণে ৰেডি হৈ গ'ল। কি খাই থ কি খাই থা লক্ষ্মী পূজাৰ দিনা ৰাতি ভাত খাব নাপায়। অৱশ্যে নাপায় নে নাখায় মই নাজানো বাৰু, কিন্তু বুইতাই কোৱা মতে আমাৰ ঘৰত অতীজৰে পৰা লক্ষ্মী পূজাত ৰুটি খোৱাটোৱেই নিয়ম। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।